प्रमुखे मंचत उपविष्ट विशिष्ट अतिथिसकल और प्रेक्षागृहर श्रोता दर्शक मंडली जय जयते अपना सदौजनके मैं मोर सश्रद्ध प्रणाम जनाइছোঁ। द्वितीयते আজি অসম সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত বিষ্ণু ৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ এই মুকলি সভাত ভাগ ল'বলৈ সুযোগ দিয়াৰ বাবে মই উদ্যোক্তাসকলক মোৰ কৃতজ্ঞতা জনাইছোঁ। তাৰ পাছত আজি যিজনা মহান ব্যক্তিৰ মৃত্যু দিৱস উদযাপন কৰা হৈছে সেইজনা মহান বিপ্লৱী শিল্পী সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ চৰণত মোৰ প্ৰণিপাত জনাইছোঁ। অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ পথাৰখন तथा सामग्रिकभावे समाज जीवनक निजर जीवन और कृतिरे समृद्ध करि जोआ पुरुधा व्यक्तिসকলৰ মাজত विष्णुप्रसाद राभा আছিল अन्यतम। जॉर्ज ऑरवेले महात्मा गांधीर विषये लिखा এটা प्रबंधत एषार कथा কৈছিল যে he enriched the world simply by being alive। अर्थात महात्मा गांधीয়ে তেওঁৰ নিজৰ জীৱনটোৰে পৃথিৱীক সমৃদ্ধ কৰি গ'ল। একে আশাৰ কথাকে মই ভাবো বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়েও ক'ব পাৰি। विष्णु राभाई जी धৰণৰ एक जीवन যাপন কৰিছিল আৰু সেই জীৱনৰ দ্বাৰা সমগ্ৰ অসমীয়া জাতি বিশেষকৈ গাঁৱৰ হালোৱা হজুৱা খাটি খোৱা বনোৱা সকলৰ জীৱনক এনেদৰে প্ৰভাৱিত কৰি গৈছিল যে আমি যথাৰ্থতে ক'ব পাৰোঁ Vishnu Rabha also enriched the world simply by being alive। তেওঁৰ নিজৰ জীৱনৰ দ্বাৰাই পৃথিৱীক সমৃদ্ধ কৰি গ'ল। বিষ্ণুপ্ৰসাদ ৰাভাৰ নামৰ আগত সততে ব্যৱহৃত অভিধাটো হ'ল কলাগুৰু। আমি সকলোৱে বিষ্ণুপ্ৰসাদ ৰাভা আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি কওঁ। এই কলাগুৰু অভিধাটো বিষ্ণু ৰাভাক কোনে দিছিল, তেওঁ কেনেকৈ পাইছিল, এই কথাটো লৈ বিভিন্ন গুজব আছে, সঁচাও আছে, মিছাও আছে। বহুতে কয় কাশী বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানত বিষ্ণু ৰাভাই শিৱৰ তাণ্ডৱ নৃত্য দিয়া দেখি সেই অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থকা সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে বিষ্ণু ৰাভাক হেনো কলাগুৰু অভিধাটো দি সন্মানিত কৰিছিল। পিছে এই কথাৰ আধাৰ হিচাপে আজি পৰ্যন্ত কোনো তথ্য উদ্ধাৰ হোৱা নাই আৰু সেয়ে এই কথাটো এটা অতিৰঞ্জিত উপকথা বুলি ইতিমধ্যে প্ৰতিষ্ঠা হৈছে, মানুহে গম পাইছে। হৈ যায়, এনেকুৱা হৈ যায়। বিষ্ণু ৰাভাৰ দৰে জীৱন্ত কিংবদন্তি এজন
ফালপ্ৰাংশু ব্যক্তিৰ ক্ষেত্ৰত এনেধৰণৰ কিছু কথা সৃষ্টি হোৱাটো অস্বাভাৱিক নহয়। যেনেদৰে আমি জানো মঘায়ুধাৰ বিষয়েও তেনেকুৱা কথাৰ সৃষ্টি হৈছিল। মঘায়ুধাই বোলে সুদূৰ ৰাছিয়াত গৈ ঢোল বাদন কৰিছিল, কিন্তু কথাটো সঁচা নহয়। আমি জনামতে বিষ্ণু ৰাভাৰ মৃত্যুৰ পাছত বাতৰিটো পৰিৱেশন কৰোঁতে তেজপুৰৰ এগৰাকী সাংবাদিক বিবুধ কলিতাই ৰাভাৰ নামৰ আগত কলাগুৰু অভিধাটো সংযোগ কৰি কাকতলৈ বাতৰিটো পঠাইছিল। আৰু সেই যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি বাতৰিটো ওলাল, তেতিয়াৰ পৰাই বোলে মানুহে তেওঁক কলাগুৰু বুলি পৰিচয় দিবলৈ আৰম্ভ কৰিলে। আৰু এটা অলপতে মই পালোঁ তথ্য, কোনটো কিমান দূৰ সঁচা মিছা নাজানো। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ৰাধিকা মোহন ভাগৱতী দেৱে সম্পাদনা কৰাৰ সময়ত ৰামধেনু আলোচনীখনত এটা প্ৰবন্ধৰ লগত প্ৰকাশ কৰিবৰ বাবে প্ৰয়োজন হোৱাত ভাগৱতীয়ে ত্ৰৈলোক্য দত্ত নামৰ এজন শিল্পীক বিষ্ণু ৰাভাৰ এখন ছবি আঁকি দিবলৈ ক'লে, আৰু শিল্পীজনে সেই ছবিখন আঁকি দিলে। আৰু প্ৰবন্ধটো প্ৰকাশ কৰি ভাগৱতীয়ে হেনো তলত কলাগুৰু বিষ্ণুপ্ৰসাদ বুলি লিখি দিলে। তেতিয়াৰ পৰাই মানুহে তেওঁক কলাগুৰু বুলিবলৈ আৰম্ভ কৰিলে। যি কি নহওক, এই কলাগুৰু অভিধাটোৰে এটা ডাঙৰ কাম কৰিলে। আপোনালোকে বেয়া নাপাব, মই কিছু অপ্ৰিয় সত্য কথাও ব্যক্ত কৰিম, কোনোবাই হয়তো গ্ৰহণ কৰিবলৈ টান পাব পাৰে। যি কি নহওক, আমি জানো যে বিষ্ণু ৰাভা জীৱনকালত তেওঁ কলাগুৰু হিচাপে পৰিচিত নাছিল। বিষ্ণু ৰাভাই জীৱিত অৱস্থাত কেতিয়াও কাকো সেই কথা কৈ যোৱা নাই যে মোক অমুকে কলাগুৰু উপাধিটো দিছে। নাই, তেওঁৰ পৰিচয় আছিল এজন বিপ্লৱী কমিউনিষ্ট হিচাপে। জীৱিত অৱস্থাত বিষ্ণু ৰাভাৰ পৰিচয় আছিল এজন বিপ্লৱী কমিউনিষ্ট হিচাপে। অসমৰ গাঁৱে ভূঞে পাহাৰে কন্দৰে এই খাটি খোৱা দিন হাজিৰা কৰা কৃষক শ্ৰমিক শ্ৰেণীৰ মাজত তেওঁ লুকাই লুকাই অজ্ঞাতবাসৰ সময়তো তেওঁ সেইসকল মানুহক বিপ্লৱৰ মন্ত্ৰ দিছিল। বিষ্ণু ৰাভাই ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ আদৰ্শ অনুসৰি তেওঁ সপোন দেখিছিল এক সৰ্বাত্মক বিপ্লৱৰ, শ্ৰমিক শ্ৰেণীৰ কৃষক শ্ৰেণীৰ নেতৃত্বত এক সৰ্বাত্মক বিপ্লৱ সংঘটিত কৰি প্ৰকৃত স্বাধীনতা শ্ৰমিক শ্ৰেণী কৃষক শ্ৰেণীৰ হাতলৈ ক্ষমতা অৰ্জনৰে সৈতে প্ৰকৃত অৰ্থনৈতিক স্বাধীনতা অৰ্জনৰ সপোন দেখিছিল। আৰু সেইকাৰণে জীৱিত অৱস্থাত বিষ্ণু ৰাভা আছিল আমাৰ কৃষক শ্ৰমিক শ্ৰেণীৰ মানুহৰ হিয়াৰ আমঠু। তেওঁলোকৰ মাজত তেওঁ কাম কৰিছিল। তেওঁলোকে অজ্ঞাতবাসৰ সময়ত তেওঁলোকে বিষ্ণু ৰাভাক লুকুৱাই ৰাখিছিল। কিন্তু তাৰ বিপৰীতে তথাকথিত মূল সুঁতিৰ মানুহবিলাকে, মূল সুঁতিৰ অসমীয়া সমাজে, মূল সুঁতিৰ সাহিত্যিক শিল্পীসকলে বিষ্ণু ৰাভাক জীৱিত অৱস্থাত ইমান আদৰ কৰা নাছিল। কেলে কৰা নাছিল? কাৰণ কমিউনিষ্ট আছিল। কমিউনিষ্ট ভাৱাদৰ্শটো অসমতে নালাগে, সমগ্ৰ ভাৰতবৰ্ষতে ইমান জনপ্ৰিয় হোৱা নাছিল। তেতিয়া জনপ্ৰিয় আদৰ্শটো আছিল গান্ধীজীৰ আদৰ্শ।
গান্ধীজীৰ নেতৃত্বত অহিংস আন্দোলনত মানুহে ভাগ লৈছিল, ঘুমে জাপে ওলাই আহিছিল আৰু সেই গান্ধীজীৰ নেতৃত্বতে অহিংস আন্দোলন কৰি মানুহে ভাৰতবৰ্ষৰ স্বাধীনতা অৰ্জন কৰিছিল। কিন্তু বিষ্ণু ৰাভাই সেই স্বাধীনতাক ভুৱা স্বাধীনতা বুলি কৈছিল। ये आजादी हुआ है, झूठा है, ये आजादी झूठा है বুলি কৈছিল। সেইটো আছিল কমিউনিষ্ট পাৰ্টিৰ শ্লোগান। আৰু বিষ্ণু ৰাভাই ভাবিলে আচৰিত লাগে, 1947 চনৰ 15 আগষ্টৰ দিনা যিদিনা প্ৰথম ভাৰতবৰ্ষই স্বাধীনতা উদযাপন কৰিছিল, জাতীয় পতাকা উত্তোলন কৰি বিষ্ণু ৰাভাই গাঁৱৰ মানুহক লগত লৈ কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল, এই আজাদী ঝুঠা হে। সেইটো কি কাৰণে কৰিব কৰিছিল? কাৰণ তেওঁ কমিউনিষ্ট ভাৱধাৰাৰে ভাৱাদৰ্শৰে উদ্বুদ্ধ আছিল। তেওঁ বিচাৰিছিল প্ৰকৃত জনগণৰ প্ৰকৃত স্বাধীনতা। এই ক্ষমতাৰ হস্তান্তৰ ব্ৰিটিছ চাহাবৰ বগা চাহাবৰ হাতৰ পৰা কলা চাহাবৰ হাতলৈ ক্ষমতাৰ হস্তান্তৰটোক স্বাধীনতা বুলি মানি ল'বলৈ টান পাইছিল। আৰু প্ৰকৃততে সেয়া প্ৰকৃত স্বাধীনতা নাছিল। সেইবাবে জীৱিত অৱস্থাত এই মূল সুঁতিৰ আমাৰ সাহিত্যিক শিল্পীসকলে, মূল সুঁতিৰ অসমীয়া সমাজে, মধ্যবিত্ত সমাজে বিষ্ণু ৰাভাক ইমান আদৰ কৰা নাছিল। কিন্তু মৃত্যুৰ পাছত যেতিয়া তেওঁৰ নামৰ আগত কলাগুৰু উপাধিটো লগাই দিয়া হ'ল, তেতিয়া আমাৰ এই মূল সুঁতিৰ অসমীয়া সমাজখনে বিষ্ণু ৰাভাক আদৰি লোৱাৰ এটা সুবিধা পালে, সুযোগ পালে। কলাগুৰু হিচাপে তেওঁক আদৰি লোৱাৰ সুযোগটো পালে। এইটো এটা ডাঙৰ কথা হ'ল। তথাপি কিন্তু আমি জানাত 1969 চনৰ 20 জুনত বিষ্ণু ৰাভাৰ মৃত্যু হৈছিল। 1969 চনৰ পৰা 1979 চনলৈকে এই 10 বছৰে বিষ্ণু ৰাভা দিৱস ইমান জাকজমকতাৰে সৈতে উদযাপিত হোৱা নাছিল। চেগা চুৰুকাকৈ অ'ত ত'ত, বিশেষকৈ বাওঁপন্থীসকলে, কমিউনিষ্ট ভাৱধাৰাৰ মানুহবিলাকে, শিল্পী সাহিত্যিকসকলে বিষ্ণু ৰাভাক দিৱস উদযাপন কৰিছিল। কিন্তু 1980 চনত এটা ডাঙৰ ঘটনা ঘটিল। আমি জানো 1979 চনৰ পৰাই অসম আন্দোলন আৰম্ভ হৈছিল। বিদেশী খেদা আন্দোলন, অসম আন্দোলন 79 চনৰ পৰাই আৰম্ভ হৈ 1980 চনত ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ অসম জুৰি বিষ্ণু ৰাভা দিৱস জাকজমকতাৰে উদযাপিত হ'ল। এইটো এটা বিড়ম্বনা বুলি মই এইকাৰণে ক'ব খুজিছোঁ যে ছাত্ৰ আন্দোলনৰ সময়ছোৱাত, অসম আন্দোলনৰ সময়ছোৱাত কমিউনিষ্ট নিগ্ৰহ হৈছিল চূড়ান্তভাৱে। হীৰেণ গোহাঁইৰ নিচিনা পণ্ডিত, আমাৰ অসমৰ বিবেক বুলি যাক কোৱা হয়, তেনেহেন এজন বুদ্ধিজীৱী শাৰীৰিকভাৱে নিগৃহীত হোৱাৰ এটা পৰিৱেশ পৰিস্থিতি সৃষ্টি হৈছিল অসম আন্দোলনৰ মাজতে। তাৰ আগৰ পৰ্যায়ত, অসম আন্দোলনৰ আগৰ আমি যদি ৰাজনৈতিক সাংস্কৃতিক পৰিৱেশলৈ আমি অকণমান ঘূৰি চাওঁ, তেতিয়া দেখিম যে পশ্চিমবংগত সংঘটিত হোৱা নক্সাল বিদ্ৰোহৰ পটভূমিত সমগ্ৰ ভাৰতবৰ্ষ জুৰি বাওঁ চিন্তাৰ, কমিউনিষ্ট ভাৱাদৰ্শৰ প্ৰসাৰ ঘটিছিল। এটা ৱেভ বা ঢৌৰ সৃষ্টি হৈছিল, যিটোৰ প্ৰভাৱ অসমতো পৰিছিল। অসম বিধানসভালৈ 30-35 জনকৈ কমিউনিষ্ট প্ৰতিনিধি, কমিউনিষ্ট MLA নিৰ্বাচিত হৈ যোৱাৰ এক পৰিৱেশ সৃষ্টি হৈছিল। সেই পৰিপ্ৰেক্ষিততে আৰম্ভ হৈছিল অসম আন্দোলন, আৰু অসম আন্দোলনৰ মাজত কমিউনিষ্ট নিগ্ৰহ হৈছিল। কমিউনিষ্ট দেখিলে CPM বুলি লেবেল মাৰি
সেই কমিউনিষ্টসকলক শাৰীৰিকভাৱে নিগ্ৰহ কৰা হৈছিল, সামাজিকভাৱে বৰ্জন কৰা হৈছিল। তেনে পৰিপ্ৰেক্ষিতত আচৰিত ধৰণেৰে আছুৰ নেতৃত্বত কমিউনিষ্ট বিষ্ণু ৰাভাৰ মৃত্যু তিথি জাকজমকতাৰে উদযাপিত হ'বলৈ আৰম্ভ কৰিলে। কেনেকৈ সম্ভৱ হ'ল এইটো? কাৰণ বিষ্ণু ৰাভাক কলাগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ এক সংঘবদ্ধ উদ্যোগ লোৱা হ'ল। কমিউনিষ্ট বিষ্ণু ৰাভাৰ ছবিখন বিপ্লৱী শিল্পী সৈনিক শিল্পী বিষ্ণু ৰাভাৰ ছবিখন কৌশলগতভাৱে লুকুৱাই ৰাখি আন্ধাৰত ৰাখি কলাগুৰুৰ ছবিখন পোহৰলৈ আনি প্ৰচাৰ কৰিবলৈ সকলো উঠি পৰি লাগিল। আৰু আমাৰ যিসকল কমিউনিষ্ট বিদ্ৰোহী আছে আমাৰ সমাজত, যিসকলে কমিউনিষ্ট ভাৱাদৰ্শ ভাল নাপায়, তেওঁলোকেও বিষ্ণু ৰাভাক কলাগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ সমল বিচাৰি পালে। ইতিমধ্যে বিষ্ণু ৰাভাৰ কিছু ৰচনা প্ৰকাশ হৈছিল, কিছু সংগৃহীত হৈছিল। মানুহে গম পাইছিল যে বিষ্ণু ৰাভাই দেখোন ভৰতৰ নাট্যশাস্ত্ৰ অধ্যয়ন কৰিছিল। বিষ্ণু ৰাভাই ভৰতৰ নাট্যশাস্ত্ৰৰ সাৰ সংকলন কৰি অসমীয়াত লিখি থৈ গৈছে। বিষ্ণু ৰাভাই স্বাংগদেৱৰ সংগীত ৰত্নাকৰ অধ্যয়ন কৰি তাৰ সাৰ সংকলন অসমীয়াত লিখি থৈ গৈছে। বিষ্ণু ৰাভাই দেখোন হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ৰাগ সংগীতৰ শিক্ষা লৈছিল। তেওঁ দেখোন শাস্ত্ৰীয় ৰাগত হিন্দুস্তানী সংগীতৰ খেয়ালৰ বন্দিছ লিখি থৈ গৈছে। বিষ্ণু ৰাভাই দেখোন হিন্দুস্তানী তালবিলাকৰ তাল লিপি লিখি থৈ গৈছে। বিষ্ণু ৰাভাই দেখোন অসমৰ সত্ৰই সত্ৰই গৈ সত্ৰসমূহত প্ৰচলিত হৈ থকা বৰগীতৰ ৰাগ তালবিলাক সংগ্ৰহ কৰি আনি বৰগীতৰ স্বৰলিপি লিখি থৈ গৈছে, তালবিলাক লিপিবদ্ধ কৰি থৈ গৈছে। গায়ন বায়নৰ বহা কাহিনী, উঠা কাহিনী, সৰু ধেমালি, বৰ ধেমালিৰ নাট ধেমালি, ৰাগ ধেমালি আদি বিভিন্ন বোল বাজনাবোৰ তেওঁ দেখোন লিখি থৈ গৈছে। বিষ্ণু ৰাভাই দেখোন বিহু গীতৰো স্বৰলিপি কৰি থৈ গৈছে। বিষ্ণু ৰাভাই দেখোন নিজৰ গীতৰো স্বৰলিপি কৰি গৈছে। এনেহেন সমল আছে তেওঁৰ লেখাৰ মাজতে। সেই সমলখিনি আদৰি লৈ আমাৰ মূল সুঁতিৰ অসমীয়া সমাজে বিষ্ণু ৰাভাক কলাগুৰু হিচাপে প্ৰতিষ্ঠা কৰাত উদ্যোগ ল'লে আৰু সফলো হ'ল। আজি পৰ্যন্ত অসমৰ ধুবুৰীৰ শদিয়াৰ পৰা ধুবুৰীলৈ সমগ্ৰ অসম জুৰি আজি বিষ্ণু ৰাভা দিৱস ৰজাঘৰে প্ৰজাঘৰে সকলোৱে পাতিবলৈ ল'লে। যি ৰজাঘৰে তেতিয়াৰ দিনত কংগ্ৰেছৰ শাসন আছিল, যি চৰকাৰে চীনা আক্ৰমণৰ সময়ত ৬২ চনৰ চীনা আক্ৰমণৰ সময়ত বিষ্ণু ৰাভা কমিউনিষ্ট আছিল কাৰণে তেওঁ মানুহৰ মাজত কমিউনিষ্ট চাইনাৰ বাৰ্তা বিলাই ফুৰিছে বুলি অভিযোগ আনি ৰাতি তেওঁ দুটা মাক নোহোৱা ল'ৰা বুকুত সাৱটি শুই থকা অৱস্থাত তেওঁক জগাই পঘাৰে বান্ধি, তেওঁ হাতত হেণ্ডকাপ লগাব নোৱাৰে কাৰণ ইমানেই শকত, হেণ্ডকাপে নাতে, গতিকে পঘাৰে বান্ধি তেওঁক তেজপুৰৰ ৰাস্তাইদি চুচুৰাই গুৱাহাটীলৈ নি বৰহমপুৰৰ জেলত ৰাখিছিল ৭ মাহ। সেই চৰকাৰে এই যেতিয়া ছাত্ৰ সন্থাৰ উদ্যোগত যেতিয়া বিষ্ণু ৰাভা দিৱস উলহ মালহেৰে উদযাপিত হ'বলৈ আৰম্ভ কৰিলে, সেইখন চৰকাৰেও পাতিবলৈ ল'লে বিষ্ণু ৰাভা দিৱস। গতিকে এই কলাগুৰুৰ যিখন ছবি আজি সততে সন্মুখত ধৰা হয়, বিষ্ণু ৰাভাৰ গান বুলি ক'লে নাহৰ ফুলে নুশুৱাই, পৰজনমৰ শুভ লগনত লগন উকলি গ'ল, এই ধৰণৰ যিখিনি প্ৰেমৰ গীত আছে, এই প্ৰেমৰ গীতখিনি কিন্তু অতুলনীয়, মানিব লাগিব দেই। বিষ্ণু ৰাভাই অকল বিপ্লৱীয়েই নাছিল, তেওঁ আছিল এজন দুৰন্ত প্ৰেমী।
বিষ্ণু ৰাভাই যেকেইটা ৰোমান্টিক গান লিখি থৈ গৈছে তাৰ কিন্তু তুলনা নাই। নাহৰ ফুলে নুশুৱাই তগৰ ফুলে খুৱাব, তগৰ ফুলে নুশুৱাই কপৌ ফুলে খুৱাব। নাইবা পৰজনম শুভ লগন যদি আমার হয় দেখা, পুরাবানে প্রিয়ে এই জনম মোর হিয়ার পূর্ণ আশা। এনেহেন হৃদয়স্পৰ্শী শব্দ গাঁথনিৰে, এনেহেন প্ৰাণস্পৰ্শী সুৰেৰে কেইটা প্ৰেমৰ গীত কিমানে লিখিব পাৰিছে। গতিকে সেই ক্ষেত্ৰতো বিষ্ণু ৰাভা কিন্তু অতুলনীয় আছিল। একে সময়তে কিন্তু তেওঁ লিখিছিল যেতিয়া কৃষক শ্ৰমিকৰ ঘৰে ঘৰে, এই কেতিয়া হৈছিল তেওঁৰ অজ্ঞাতবাসটো, যেতিয়া 1947 চনত 15 আগষ্টত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল, সেই স্বাধীনতা দিৱসত তেওঁ যেতিয়া ক'লা পতাকা উত্তোলন কৰি "ইয়ে আজাদী ঝুঠা হাই" বুলি শ্লোগান দিলে, তেতিয়াই তেওঁক বিচাৰি পুলিচে হাইৰাণ কৰিলে। তেওঁ অজ্ঞাতবাস আৰম্ভ হ'ল আৰু সেই 4-5 বছৰমান 47ৰ পৰা 52 চনলৈকে, 52 চনত তেওঁক গ্ৰেপ্তাৰ কৰিছে। 47ৰ পৰা 52 চনলৈকে তেওঁ যি অজ্ঞাতবাসত আছিল, সেই গাঁৱৰ হালোৱা হজুৱা নিৰক্ষৰ মানুহখিনিৰ বুকুৰ কুটুম হৈ তেওঁলোকৰ ঘৰত লুকাই লুকাই আছিল। আৰু সেই লুকাই থকা অৱস্থাত তেওঁ কেৱল বিপ্লৱৰ আখৰাই কৰা নাছিল, তেওঁ নকৰিছিল কি? মই অলপতে এটা তথ্য পালোঁ যে দক্ষিণ কামৰূপৰ ফালে এখন গাঁৱত তেওঁ যেতিয়া লুকাই আছিল, সেই সময়তে তেওঁ আৰু লগত 2জনমান সহযোগীৰ সৈতে চিন্তা কৰিলে যে আমি গাঁৱত এটা পুথিভঁৰাল পালোঁ। পুথিভঁৰাল কেনেকৈ পাতিব? মাটিৰ অভাৱ নাই, ঘৰ সাজিবলৈ বাঁহ বেত কাঠৰো অভাৱ নাই, কিন্তু অভাৱ হ'ল কিতাপৰ। কিতাপ কেনেকৈ সংগ্ৰহ কৰিব? আলমাৰী বা আচবাব পত্ৰ কেনেকৈ সংগ্ৰহ কৰিব? তাৰ বাবে ধনৰ প্ৰয়োজন হ'ল। সেই ধন ক'ৰ পৰা পাব? তেওঁলোকে আৰম্ভ কৰিলে মুষ্টি ভিক্ষা। ঘৰে ঘৰে তেওঁলোকে মুষ্টি ভিক্ষা কৰি চাউল পাত উঠালে আৰু সেই চাউল বিক্ৰী কৰি যি ধন পালে তাৰে সৈতে কিতাপ পত্ৰ আচবাব আনি তেওঁলোকে সেই গাঁৱত এটা পুথিভঁৰাল পাতিলে। যিটো পুথিভঁৰাল গ্ৰাম্য পুথিভঁৰাল হিচাপে আজিও মূৰ দাঙি জিলিকি আছে, প্ৰগতি পুথিভঁৰাল হিচাপে। এইবোৰ কথা জানিলে শুনিলে আচৰিত লাগে। এই মানুহটোৰ গাত কি নাছিল, তেওঁ কি কৰিব নোৱাৰিছিল। আৰু সেই গাঁৱৰ মানুহৰ মাজত লুকাই তেওঁলোকক সংগঠিত কৰি হালোৱা হজুৱাক বিপ্লৱী মতাদৰ্শত উদ্বুদ্ধ কৰি এক সৰ্বাত্মক বিপ্লৱৰ প্ৰস্তুতি চলাওঁতে তেওঁ ৰচনা কৰি গাইছিল কৃষক শ্ৰমিকসকলক উদ্বুদ্ধ কৰি, বল 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 কৃষক শক্তি দল, ও বলুৱা সমনীয়া আগবাঢ়ি যাওঁ বল, জাক 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 মজদুৰ নজৱান, নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান, তোৰ বাহুতে আছে লুকাই অসীম শক্তিবল, ৰণৰ শিঙা বাজে পুনৈ আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল, ও বলুৱা সমনীয়া আগবাঢ়ি যাওঁ বল। আকৌ গাইছিল, স্বাধীন চিতিয়া হালোৱা ডেকাৰ নোৱা, স্বাধীন চিতিয়া হালোৱা ডেকাৰ নোৱা, পঞ্চায়তী যুগৰ
ন মনৰে মনুৱা পঞ্চায়তী যুগৰ ন মনৰে মনুৱা যুঁজিব সমৰত লগৰীয়া বনুৱা স্বাধীন যেতিয়া হালোৱা ডেকাৰ নোৱা স্বাধীন যেতিয়া হালোৱা ডেকাৰ নোৱা। আকৌ তেওঁ বৰহমপুৰ জেলত থকা অৱস্থাত তেওঁ লিখিছিল হে দুৰ্জয় বীৰ হে দুৰ্জয় বীৰ লোৱা দিয়া অগ্নিবাণী বিপ্লৱ ভাঙা বন্দী কাল কৌতিক কালত মুক্তি হওক নিৰ্যাতিতৰ মুক্তিৰ বাবে তেওঁ সদায় সংগ্ৰাম কৰি গৈছিল হালুৱা হজুৱা তলমজলীয়া মানুহখিনিক লগত লৈ। গতিকে বিষ্ণু ৰাভা দিৱস উদযাপন কৰি আমি বিষ্ণু ৰাভাৰ যদি সামগ্ৰিক মূল্যায়নৰ যত্ন নকৰোঁ, তেওঁক যদি কেৱল কলাগুৰু হিচাপে প্ৰদৰ্শন কৰি তেওঁৰ কেৱল প্ৰেমৰ গীতকেইটাকে যদি গাই থাকোঁ, তেতিয়াহ'লে এই মানুহজনৰ প্ৰতি তেওঁ কৰি যোৱা সংগ্ৰামৰ প্ৰতি তেওঁৰ অৱদানখিনিৰ প্ৰতি যথাৰ্থ মূল্যায়ন কৰা নহ'ব, ন্যায় কৰা নহ'ব। সেয়ে মই আৰু বিশেষ দীঘলীয়া নকৰোঁ। আজি আপোনালোকৰ আগত বিষ্ণু ৰাভা দেৱৰ এই মৃত্যু দিৱসৰ পবিত্ৰ ক্ষণত এই কেইআষাৰ কথা কৈ বিপ্লৱী শিল্পীজনৰ প্ৰতি মোৰ শ্ৰদ্ধা প্ৰদৰ্শন কৰিলোঁ। এটা কথা ক'বলৈ থাকি গৈছে, মই সংযোজন কৰিছোঁ, যি সময়ত ছাত্ৰ সন্থাই বিষ্ণু ৰাভা দিৱস পাতি কলাগুৰু বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিটো ভাৱমূৰ্তিটো জনপ্ৰিয় কৰিবলৈ যত্ন কৰিছিল, সেই সময়তে কিন্তু অসম আন্দোলনৰ সময়তে ডক্টৰ ভূপেন হাজৰিকাৰ নেতৃত্বত গঠিত হৈছিল এটা সাংস্কৃতিক সংগঠন, যাৰ নাম আছিল সদৌ অসম জনসাংস্কৃতিক পৰিষদ। সেই সদৌ অসম জনসাংস্কৃতিক পৰিষদে সেই সময়তে বিষ্ণু ৰাভাৰ 8টা গানৰ বাণীবদ্ধ কৰি 8টা গান বাণীবদ্ধ কৰি এখন লং প্লেইং ৰেকৰ্ড প্ৰকাশ কৰিছিল বিশ্বৰ ছন্দে ছন্দে নামে। সেইখনেই আছিল বিষ্ণু ৰাভাৰ গানৰ প্ৰথমখন লং প্লেইং ৰেকৰ্ড। তাৰ লগতে জনসাংস্কৃতিক পৰিষদে যত্ন কৰিছিল বিষ্ণু ৰাভাৰ এই বিপ্লৱী চৰিত্ৰটো, বিপ্লৱী শিল্পীৰ চৰিত্ৰটো ৰাইজৰ আগত দাঙি ধৰিবলৈ। সেইকাৰণে মই ব্যক্তিগতভাৱে নিজেও জড়িত আছিলোঁ সেই জনসাংস্কৃতিক পৰিষদত। আমি গাইছিলোঁ হে দুৰ্জয় বীৰ তুমি উন্নত শিৰ তুমি অমৃত পুত্ৰ বিষ্ণু ৰাভা সুৰৰ দেউল পুনসুৰীয়া হ'ব জিলিকিব মুক্তি দেউলৰে আভা প্ৰলয় তাণ্ডৱ নৃত্য তোমাৰ কাল মহাকাল সন্ত্ৰস্ত নতুন দিনৰ কৰি সূৰ্যোদয় অমানিশা আজি পৰাস্ত তুমি দুৰ্মত তুমি মহাসংহাৰ অনিৰুদ্ধ তুমি আজি দুৰ্বাৰ তুমি দুৰ্মত তুমি মহাসংহাৰ অনিৰুদ্ধ তুমি আজি দুৰ্বাৰ হে দুৰ্জয় বীৰ। এই গানটো লিখিছিল কমল স্বৰ্ণকাৰ বুলি এজন ডেকা অভিযন্তাই, যিজনে অতি কম বয়সতে মৃত্যু মুখত পৰিছিল। আকৌ আমি গাইছিলোঁ সৈনিক শিল্পী বিষ্ণু ৰাভাই স্বৰাজৰ দুখ মোকালিতে মিছা মিছা এই স্বাধীনতা বুলি বন্দুক তুলি লওঁতে অগণন কৃষকে প্ৰচণ্ড দৃঢ়তাৰে থিয় দিলে কেউকাকে অবিৰাম যুঁজি যাবলে আজি আকৌ যুঁজাহে কৃষক প্ৰজা আজি আকৌ যুঁজাহে কৃষক প্ৰজা জিঞ্জিৰ ছিঙিবলে পিঞ্জৰা ভাঙিবলে গলে যাব
ইকৰাৰো ৰুখা পজা যাব গলে যাব পুৰণি ৰুগীয়া দেহা যাব আজি আকৌ যুঁজা শেষবাৰলে আজি আকৌ যুঁজা শেষবাৰলে এনেবোৰ গান গাই আমি যত্ন কৰিছিলোঁ বিষ্ণু ৰাভাৰ বিপ্লৱী শিল্পীৰ চৰিত্ৰটো ছবিখন ৰাইজৰ মাজত জনপ্ৰিয় কৰিবলৈ যিকি নহওক মই সামৰিছোঁ আজি এই অনুষ্ঠানত মোক অংশগ্ৰহণ কৰিবলৈ দিয়াৰ বাবে মই পুনৰবাৰ উদ্যোক্তাসকলৰ ওচৰত মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।